নমস্কাৰ বন্ধুসকল, মই মনজিত। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আজি ভিডিঅ'টো অলপ বেলেগ, মানে আজি মই প্ৰথম ব্লগ কৰিবলৈ ওলাইছোঁ। ব্লগ মানে কি, মোৰ KTM 390 এখন আছে। এই 390খনকে মই আজি অলপ ধুই আনোগৈ, বহুত লেতেৰা হৈ আছে। চ' প্ৰথমতে 390খন চাই লওক, তাৰপিছত ধুবলৈ যাওঁ, ৰ'ব। ত' সেইখনে মোৰ 390খন, এইখন দেখিছেনে, গোটেই এইবিলাক লেতেৰা হৈ আছে। এইবিলাক অৱস্থা নাই, মায়ে ঘৰত বেয়া গালি দি আছে। তো বাইক চাইক নাই, এইটো দামী বাইক নাই, এইবিলাকে 390 বুলি চলাওঁ। এইবিলাক চব লেতেৰা হৈছে। এতিয়া এখন ধুমগৈ, মোৰ লগতে আপোনালোকে বলক। গোটেই লেতেৰা হৈ আছে এখন। চ' স্কুটি ষ্টাৰ্ট দিলোঁ। স্কুটি মানে এখন মই 390 বুলিয়ে চলাওঁ বাৰু, স্কুটি নহয়, মোৰ এখন 390 হয়। চ' এতিয়া যাম আমি। এইটো আমাৰ গাঁৱৰ, এইফালে আছে আপোনাৰ ধাননি পথাৰ। এইটো চাওক, এই ধাননি পথাৰবিলাক। ছটা মটা ব্লগ, মানে আপোনালোকে ঠাট্টা নকৰিব আৰু, প্ৰথম ব্লগটো। চ' আমি যাওঁ, জাৰ্ণি ষ্টাৰ্ট মানে এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়। ব্লগ কি হয় নাজানো, ব্লগ বনাইছোঁ। মোৰ আপোনালোকে চাব, মোৰ স্কুটিৰ যোনটো গ্লাছটো চাওক, এইখন গ্লাছ আছে। এইটো মোবাইলৰ লগত কৈছোঁ ব্লগ। আপোনালোকে জানে মোৰ কেমেৰা নাই, কেমেৰা এটা ল'ব লাগিব লাহেকৈ। পাপাক যেতিয়া ছাবস্ক্ৰাইবাৰ বেছি হ'ব, তেতিয়া মোক এনেকুৱা কেমেৰা এটা লৈ দিম বুলি কৈছে। মোৰ ঘৰৰ মানুহে কিন্তু ছাপোৰ্ট কৰে। এইফালে গ্লাছখন চাওকচোন, এইখন গ্লাছ নাই। চ' গাঁৱৰ ৰাস্তাটো পাৰ হৈ লওঁ। গাঁৱৰ ৰাস্তাটো যদি এনেকৈ মোবাইল টিপি যোৱা হয় ন, তেতিয়া মানুহবিলাকে পাগল হ'ব। এটা ধুনীয়া বস্তু দেখাম ৰ'ব আপোনালোকক, আমাৰ গাঁৱৰ ধুনীয়া বস্তু এটা দেখাম আপোনালোকক। এইটো চাওক, এইটো আমাৰ নামঘৰ। এইটো নামঘৰ দেখিলে, এইটো নামঘৰটো বনাই আছে বাৰু, ধুনীয়াকৈ বনাই আছে। চ' এতিয়া যাওঁ, মই মেইন ৰাস্তা পাই গ'লোহি। এতিয়া আপোনাৰ এইটো মেইন ৰাস্তা হয়। মই এতিয়া আমাৰ ঘৰৰ পৰা ওচৰতে আছে বগীনদী বুলি কয়, বগীনদী যাব লাগিব। চ' এয়াই আৰু, এইফালে আমাৰ গাঁৱৰ এই দূৰত আমাৰ ঘৰটো দেখে। এইখন আমাৰ গাঁৱৰ পথাৰ হয়। আমাৰ গাঁওখন আপোনাৰ বগীনদী বুলি কয়, বগীনদী আৰু। চ' আহি আছোঁ, অলপ দূৰ আছে। আপোনালোকে নক'ব যে হেলমেট নিপিন্ধাকৈ কিয় বাইক চলাইছে বুলি। হেলমেট পিন্ধিব মানে, হেলমেট আছে নথকা নহয়, অকণমান দূৰ, আধা কিলোমিটাৰ হ'ব, আধা কিলোমিটাৰ দূৰ, তাকে হেলমেটটো নলগালোঁ। চাউণ্ডৰ কোৱালিটি কেনেকুৱা আহিছে গম নাপাওঁ হা, মই ভিডিঅ'টো শুনিলে গম পোৱা যাব চাউণ্ড কেনেকুৱা আহিছে। পাম আৰু অলপ আছে। স্কুটিখন ধুম, ফাৰ্ষ্ট ব্লগ মানে জাষ্ট ট্ৰাই কৰিছোঁ মই ব্লগ কৰিব কাৰণে, পাৰিম নে নোৱাৰিম, লাজো লাগিছে। মানুহবিলাকে ভাবিব কি কৰিছে মোবাইলটো ৰাস্তাই ৰাস্তাই, কেমেৰা নাই। যেতিয়া ছাবস্ক্ৰাইবাৰ বেছি হয়, তেতিয়া ভাল আৰু মানুহক ক'বলৈ কি কৰিছ, ইউটিউব ভিডিঅ' বনাইছোঁ। চ' লাজ লাগিলেও উপায় নাই আৰু, লাজ লাগিলেও ভিডিঅ'টো বনাই দিছোঁ। বাকী চাই থাকক। আপোনালোকক আমাৰ মেডিকেলখন দেখুৱাম। বগীনদীত আমাৰ মেডিকেল এখন আছে, ডাঙৰ মেডিকেল। চ' মই এতিয়া সৰু ব্লগাৰ নহয় আছিলে, প্ৰথম আজি ফাৰ্ষ্ট ব্লগ কৰিছোঁ কাৰণে আপোনাৰ নিজৰ জেগাটুকুৰাতে ঘূৰি আছোঁ, ঘূৰি বস্তুবিলাক দেখুৱাইছোঁ। আমাৰ বগীনদী যোনখন মেডিকেল, সেইখন দেখুৱাম আপোনালোকক, চাই লওক। এইখনে আমাৰ বগীনদী মেডিকেল, নামটো আপোনাৰ বগীনদী আদৰ্শ চিকিৎসালয় বুলি আছে। মেডিকেলখন ডাঙৰে আছে বহুত। এখন চাওক, ঘূৰাই দিছোঁ কেমেৰাটো, দেখিলে ন আপোনালোকে, এখন ডাঙৰ আছে মেডিকেল, আমাৰ মেডিকেল বগীনদী মেডিকেল। ত' এখন ধুবলৈ দিছোঁ। এখন ধুই আছে, ধুই থকা গোটেইখিনি দেখুৱালে ভিডিঅ'টো বহুত দীঘলৈ যাব। চ' মই ইমান শ্বৰ্ট ল'ব নাজানো, সেইকাৰণে ধুই থকাটো মই ইমানৰে কাট কৰি দিছোঁ। চ' চাই লওক, কাট কৰি দিছোঁ বন্ধ হৈ গ'ল। স্কুটিখন ধুই হৈ গ'ল, এতিয়া ঘৰলৈ যাওঁ। তাৰপিছত আপোনাৰ স্কুটিখন কেনেকৈ ধুলে দেখুৱাম মানে, তাত স্কুটিখন ধোৱাটো নেদেখুৱালোঁ। আৰু মই কেমেৰাটো উলিয়াবলৈ একচুৱেলি কেমেৰা নহয়, মোবাইলটো উলিয়াবলৈ লাজ পালোঁ, লাজ লাগিলে। নিজৰ জেগা যে ভাবিব এইটো আকৌ কি কৰিছে, সেইকাৰণে নুলিয়ালোঁ। ঘৰত গৈ দেখুৱাম স্কুটিখন কেনেকুৱা হ'ল, কেনেকৈ ধুলে, কেনেকৈ কি কৰিলে ক'ম, আৰু তাতে ব্লগটো সামৰিম। ত' এতিয়া ঘৰলৈ গৈ থাকোঁ ৰ'ব। এতিয়া এডোখৰ চাবলগীয়া একো নাই, ঘৰলৈ যোৱা ৰাস্তাটো কি চাব আৰু।
আপোনালোকে ৰাস্তা দেখিছে আমাৰ এইটো লখিমপুৰ এইটো আমাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ কয় মই এতিয়া 15 নং ৰাষ্ট্ৰীয় ঘাইপথেদি গৈ আছোঁ চ' ঘৰত পাই লওঁগৈ ৰ'ব ঘৰত পাই লওঁগৈ চ' বন্ধুসকল ঘৰত পাই গ'লোহি এতিয়া ঘৰত পাই গ'লে আপোনালোক মই স্কুটিখন দেখুৱালোঁ ৰ'ব স্কুটিখন কেনেকৈ ধুই দিলে কি কৰিলে তাৰপিছত ব্লগটো সামৰিম বেছি দীঘল নকৰোঁ বেছি দীঘল কৰিলে এডিট কৰিব নোৱাৰিম মই এডিট কৰিব নাজানোতো চ' বাইকখন চাই লওক আপোনালোকে বাইক নহয় চৰি স্কুটি চ' মোৰ 390খন এইখন চাওক অথনি বহুত লেতেৰা হৈ আছিলে এতিয়া যেন তেনে অলপ চাফা কৰি আনিছোঁ মা গালি নহ'বা মা কি ক'ব আমাৰ কাৰণে স্কুটিখনে বহুত বাইক চাইক নালাগে আমাক স্কুটিখনে বহুত স্কুটিখন ধুনীয়াকৈ ধুই আনিলোঁ আজি যদি মায়ে গালি নপৰাকৈ থাকিব আৰু নহ'বা বেয়া খেঙাই থাকে একো নাই মায়ে ক'ব আৰু ইয়াত লাগি থকা বোকাবিলাক প্ৰায় গ'ল ভালকৈ ধুই নিদিলে চালা ক'ত ধুই দিব এতিয়া আমাৰ ইয়াত আপোনাৰ স্কুটি বা বাইক ধুলে 70 টকা লয় চ' ভিডিঅ'টো ইয়াতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব কিবা এটা কৰিবলৈ চেষ্টা কৰিছোঁ কেনেকুৱা নাজানো চ' বাই বাই আজি নমস্কাৰ দিব নোৱাৰোঁ মই এখন হাতে মোবাইলটো ধৰি আছোঁ নমস্কাৰ জয় অসম